সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া Yamaha right for you with the all new FZX খুব ভাল পায় ন লোকক টেনচন দি নহলে পইচাটো কেনেকে উলিয়াব অহা মাহতো ৰাখিম বুজিছা হেৰি টোপনি ধৰিলে অলপ শুই দিবা কিয় শুম আকৌ ডিউটি টাইমত খোৱাৰ অংক আমাৰ নাই বা বাকী হেৰি কচোন BSFৰ খবৰ কচোন ভাল ভাল কথা পাতি আছো কালি ভিডিঅ' কল কৰিছিলো তহঁতৰ আৰু ভিডিঅ' কলতেহে আৰু কি তুমি পইচাটো দিয়াৰ পিছত আকৌ নাই দিয়া বুলি কৈছে চাকচোন দাদা তেখেতে মানে মোৰ পৰা 18,000 টকা এটা পাই দেই মোৰ চেলাৰীটো এবাৰ নাপালোৱে নহয় বাহে তেখেতে লৈ ল'লে এতিয়া 10,000 টকা এটা আনি মই তেওঁক দিছো এই জানো নহয় এতিয়া 1,000 টকা এটা পাই মই বোলো নেক্সট মাহত চেলাৰী পেলাই দি দিম এটা খেলি মেলি কৰি আছে পইচাটো লৈ এই বজাই নিদিলে কিয় কি কথা কৈছো বজাই দিব লাগিছে কি হ'ল কাক বজাব লাগে মই নাই কোৱা কি হ'ল কাক বজাব লাগে কাক বজাব লাগে নকলে যে কিমানকে 5% হ'ব তেওঁতো 8% লৈ আছে হ'ব মই তোমাৰ নাম্বাৰটো দি দিম এতিয়া দিছোঁ বাৰু হোৱাটছএপত হ'ল ককায়েৰে যে আধিত মাটিকণ লৈছিল তই মোক যিটো কৈছিলি খেতি আৰম্ভ কৰিছেনে খেতি কৰিছে হ'বলা তই যে কালি মোক 10 মই ললো আৰু চেলাৰী পৰা 7,000 টকা ল'লে 17 সেইবোৰ মই গম পালো নেলাগে পইচাটো তই ৰাখি থ কিয় 10,000 দিলো নহয় আপোনাক মই চব বুজি পাইছো খালি এতিয়া মই নেৰাখো পিছত মই ল'ম নহয় মোৰ হাতত খৰচ হৈ যাব আপুনি ৰাখি থওক তই বুজি পা নাই কেকেটা সেইটো নকৰিবা আপুনি ৰাখি থওক আপোনাৰ লগতে ৰাখি থওক মইতো আপোনাক দিলোতো কিয় এনেকুৱা খেলি মেলি কৰি থাকে মোৰ লগত সেইখন কিয় মেলি দিছ বহুত কম লিষ্টে বতাহ চতাহ সোমাব দিয়া কলাটো এইটো কিয় মাতিছা কোৱা এইটো লচোন 100 টকা ইজনী বহুত চেম জোন তুমি শাহুনে বোৱাৰী নাজানিছে তুমি বহুত সলনি হলা খালি কি চাক কবা নেক্সট টাইম গাখীৰ পেলাব নালাগিছে যদি গাখীৰ পেলাইছে এনেকে পইচা কিন্তু ভৰিয়ে থাকিব লাগিছে শুনচোন তই যে পইচাটো দিয়াৰ লগে লগে সুকে ঢাপলি মেলিলি নিজেহে বকিলি মোৰখিনি শুনিলি জানো পইচাটো যে তোক দিছো গাখীৰৰ পইচা নহয় এনেও নাই দিয়া হাউতকে শৰ্মা দোকানৰ পৰা বস্তু কেইটামান আনি দেচোন তই এই টকা 100 কাৰণে 150 কিলোমিটাৰ দৌৰিম বুলি তুমি কেনেকে ভাবিছা বৈ মানে ভাদ মাহটো যে মই বহুত বিজি সঁচাই এই মোহন আমুক পোৱাম এই মোহন তামুক পোৱাম এই মোহন খৰি ভাল এই মোহন কেৰাহী ধো এই মোহন প্ৰসাদ ধো গোটেই ভাদ মাহটো মানে তোৰ নামত উইল কৰি দিলে তোমাৰ নিচিনা এতিয়া মোৰ 1000জনী নবৈ আছে চব ভাদমহীয়া নবৌ তুমি নবৌ এতিয়া নেচেল মাটি লাভোন আছে চেল বাকী নবৌহে নেচেল দিয়া মোনাটো দিয়া মই বজাৰ কৰিব আহিম দিয়া মোনাটো লৈ আহিছো আৰে ৰাখ না আৰে ইয়াত যদি 10,000 টকা আছে এখনো যদি জালি নোট নাই তেনেহ'লে পইচাটো ৰাখিবলৈ আপুনি কিয় টান পাইছে মই নাৰাখো আপুনি কিয় নাৰাখিব আপুনি মোৰ পৰা 11,000 টকা নাপায় নেকি ৰাখি থওক তই মোৰ মনৰ অৱস্থাটো নুবুজি আপুনি মোৰ মনৰ অৱস্থাটো বুজা নাই আপোনাৰ লগত ইমান ধাৰত পোট খাই আছো মই এতিয়া মুক্ত হ'ব খুজিছো আপুনি আকৌ পইচাটো দিলে নাৰাখে মই ৰাখিব নোৱাৰো দেই আপুনি ৰাখক
ঐ ৰাকেশ মই তোক হাত জোৰ কৰিছোঁ তই পইচাটো ৰাখি থচোন মই আপোনাক ভৰিত ধৰিছোঁ আপুনি পইচাটো ৰাখি থওক তই মোৰ মনৰ অৱস্থাটো বুজি পোৱা নাই আপুনি মোৰ মনৰ অৱস্থাটো বুজা নাই এই পইচাটো নিদিওঁতে আপুনি মোক কিমান কি কথা শুনাইছিলে পাহৰিলে এতিয়া এইবিলাক কিহৰ এক্টিং এক্টিং কৰা নাই অ' মই তোৰ শপত খাই কৈছোঁ ৰাখি থ এতিয়াহে শান্তি দে ভালে থাক তোৰ পাইছোঁ নেম প্লেটত চেনি যি লাগে চব লৈ আহিছো চিলিণ্ডাৰ যদি শেষ হৈছে চিলিণ্ডাৰ আনি মই লগাই দিছো ফিল্টাৰ পানী যদি শেষ হৈছে কুঁৱাৰ পৰা পানী নি পেলাই মই ফিল্টাৰত ভৰাই দিছো তহঁতৰ কাম কৰিবলৈকে মই জন্ম হৈছো নেকি অ' এই চিনি মুখাখন লগাই যা গুজনে তেতিয়া চিচি কৰা মাছ লগত লগ পুহিছো কেকেচা শিকাই থৈছে কোনা সোমাব নোৱাৰিছে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণি কুটৰ ক'ত যাওঁ কিয় নহয় এনেকে ধুতি চুটি পিন্ধি কোনফালে যাওঁ আপুনি পুলিচ ড্ৰেছ পিন্ধি ক'লে যে আজিলৈকে সুধিছো নাই সোধা মই এতিয়া থানালৈ যাওঁ তই ক'ত যাওঁ মই আৰ্মিলৈ যাওঁ আৰ্মিলৈ যাওঁ পাগল তুই এতিয়া খোজ কি খোজ গালি পাৰিবলৈতো ৰখাইছিলে খোজ শুনিছে এই নহয় আজি ক'ৰবাত সকাম নিকাম আছে নেকি বাৰু কিয় ক'ৰবাত তাল খোল কোবোৱা শুনিছা নহয় মোহনে দেখোন ধুতি কুৰ্তা পিন্ধি যোৱা দেখিলো ক'ত কি আছে কওকচোন ৰ'বা মই কিবা এটা চিন্তা কৰি আছো কি চিন্তা ৰাকেশৰ পৰা 10,000 টকাটো লৈ আহো নেকি ঘূৰাই দিছিলনো কেলে তুমিহে ব্ৰেইনটোত কথাটো সোমোৱাই দিছিলা এতিয়া মোৰ গাতহে জগৰ হ'ল তাৰমানে ঘূৰাই আনো নে নানো কোৱাচোন যি কয় কৈ থাকক নহয় মোহন ঠিক নাই দেই লগ খাই লওক কি কৰোঁ মণি কি কওঁ ৰাকেশৰ পৰা পইচাটো ঘূৰাই লৈ আনো নেকি মই কি জানো এতিয়া আৰে তুমি নেজানিলে কোনে জানিব মই গিৰিয়াৰাটো কনফিউজনত আছো তুমি ডিচিশ্যন এটা দিয়া মই কি ডিচিশ্যন দিব লাগে এই তোমাৰ নিচিনা ঘৈণীয়েকৰ কাৰণে গিৰিয়েকবোৰৰ লাইফ স্পইল হয় মইহে এতিয়া আপোনাৰ লাইফ স্পইল কৰিলো চাহকাপ খাওক মোৰটো অকণ ঠাণ্ডা হ'ব ভালনে ভাস্কৰ বা বহুত
দিনৰ মূৰত দেখিলো তাকে এই ভেকচিনৰ কাম এটা কৰিলো এইখন কিয় মাৰিব লাগে ভেকচিন লোৱা নাই ললো ফাৰ্ষ্ট ড'জটো ললো চাৰ্টিফিকেট পালে নে নাই ফাৰ্ষ্ট ড'জৰ লগে লগে আহে নহয় চাৰ্টিফিকেট এই নহয় ছেকেণ্ড ড'জৰ পালে নে নাই ছেকেণ্ড ড'জ লোৱাই নাই মই ক'ত চাৰ্টিফিকেট পাবা এই মই ভেকচিনৰ চাৰ্টিফিকেট দিব পাৰোঁ নহয় ছেকেণ্ড ড'জ নোলোৱাকে চাৰ্টিফিকেট কিমানক দিছোঁ নাম্বাৰটো লৈ লওকচোন লওক মই মেনেজ কৰি দিম নহয় নাম্বাৰটো লৈ লওকচোন 97067 কিবা ভাল কামত আহিছে ভাল হ'ব যা আপুনি কেনেকৈ গম পালে এইটো নামঘৰ মই ঘূৰি আছো মোৰ অন্তৰতে আছে আপুনি মোৰ হাতখন চাই দিয়কচোন বেয়া নাপাব দেই কথা এটা কওক আপোনাৰ দাঁতকেইটা লগোৱা নেকি হে কিয় নহয় মানে ডুপ্লিকেট লাগে অৰি ডুপ্লিকেট দাঁত লগাই ফুৰিবলৈ মই মানুহটো ডুপ্লিকেট নেকি মানে ডুপ্লিকেট মানুহেহে ডুপ্লিকেট দাঁত লগাই নেকি ডুপ্লিকেট এজেণ্ট পাম হয় ন কি দাঁতকেইটা ডুপ্লিকেট নহয় হয় দিয়ক হ'ব ডুপ্লিকেট হ'ল কি হ'ল নো আৰু এনেকুৱা থাকে ন সেইবিলাক ইমান টেনশ্যন ল'বলগীয়া কথা নহয় হয় নেকি চাওঁ ডিঙিটো চাওঁ কিয় কামোৰ এটা দিওঁ তেতিয়া গম পাই যাব অৰিজিনেল নে ডুপ্লিকেট ডিঙিটো অৰিজিনেল কামোৰত ডিঙি আৰু মূৰ ৰৈ যাব বা মোহন কামত লাগি আছা লাগা কৃষ্ণ মোহন চিয়াদী কোন মোৰ নাম কৃষ্ণ নহৈছে মোহন চিয়াদী এই মই ভগৱানকহে মাতিছোঁ খোপা চোপা বান্ধি এজন চাগে নামঘৰীয়া হ'ব আশীৰ্বাদ এটাকে লৈ যাওঁ কিনো জুমাজুমি কৰি আছ ৰাকেশ কথাটো শুনচোন কৈ যাক মোৰ ফালে চাহ আকৌ ৰ'ব না মই কিবা এটা চাই আছো ৰ'ব মই শুনি আছো দোকানে চকুৱে নুশুনো নহয় কৈ যাওক এই তোক যে মই 10,000 টকাটো ঘূৰাই দিলো এতিয়া মানে মই কথা এটা ভাবিছো বুজিছ তোক ক এই ৰিপহু আপুনি এইটো নামঘৰৰ নামঘৰীয়া নেকি মোহন চিয়াদী আপুনি নামঘৰৰ ভাগ চোৱা চিতা কৰে নেকি এইটো নামঘৰ ময়ে ঘূৰিয়া তেতিয়াহ'লে এভাগ মোক আশীৰ্বাদকে দিয়ক আৰু আশীৰ্বাদ এভাগ দিয়ক আশীৰ্বাদ হয় পইচা হয় দিয়ক মোৰটো দিয়ক জাত হ'ব দিন মাত হ'ব দিন আশা দিন ফুচুছে দিন ভাদ দিন মাহত দিন কিবা এটা দিন দিছে দিন যিখিনি আছে আহি যাওক দিন যিখিনি নাই গুচি যাওক দিন ওঠৰটো দিন মুখতো দিন মুঠতে চবতে দিন দিনা দিনো যা হৈছে কিবা ভাল কামত আহিছে ভাল হ'ব যা আপুনি কেনেকৈ গম পালে এইটো নামঘৰ ময়ে ঘূৰি আছো মোৰ অন্তৰতে আছে আপুনি মোৰ হাতখন চাই দিয়কচোন হাতডাল দি দিলে যেন অজত এখন লগ পাইছিলোৱে তেতিয়া এখন কথাটো ক'ব পাৰিলে হয় অথনি কথাটো মনলৈ নাহিলে নহয় কওকচোন বাৰু কি কথা কি তই আছ তোকে লগ পাবলৈ আহিছো মানে এই কালি যে বস্তুটো যে দিছিলো পইচাটো মই কথা এটা ভাবিছো কেকেদা তেখেত মানে মোৰ লগৰ মই মাতি আনিছো এই তেখেতৰ লগত মই কথাখিনি পাতি লওঁ তাৰপিছত মই আপোনাৰ লগত পাতি আছো ভাস্কৰ ভিতৰলৈ আহাচোন আহা এই বেগটো লৈ আহা নমস্কাৰ
হে প্ৰভু প্ৰভু মোৰ হাতখন চাওকচোন হাতখন চাওক হাতখন চাবলগীয়া কি আছে মই নেচাকে কৈ দিম সেইখন সোঁ হাত এখন বাওঁ হাত নহয় হে প্ৰভু মোৰ হাতত কি লিখা আছে চাওক ক'ত হাতত চোন একো লিখিয়ে অনা নাই হে প্ৰভু মোৰ ভাগ্যখন চাওক কেঁচা পিঁয়াজ খাই ভাল পায় কেনেকে গম পালে আপুনি মুখখন ভেলভেলাই আছে চৰি এতিয়া চাওক মানুহজনী বদমাছ মই এখন বিয়াই পতা নাই মানে কাষৰ মানুহজনী হয় তাই বদমাছ গম পাইছো দেউতা কিন্তু খং এচাতি আছে আজিও গালি পাৰিছে কি কয় হে প্ৰভু দেউতা সৰুতেই ঢুকাল কি কৈছে দেউতা ডাঙৰ হবলৈ নাপালে নেকি বাৰু নহয় প্ৰভু মই সৰু থাকোতেই দেউতা ঢুকাল আচ্ছা মা কিন্তু হিচ্ছ পুচ্ছ এইজনী হৈ আছে মা ঢুকুৱাও 5 বছৰ হ'ল কি চাই দিব লাগে তোক মানে তোৰ যদি মাও নাছে তোৰ দেউতাও নাছে তই এতিয়ালৈকে বিয়াই নাপাতিছ ককাই ভাই আছে নে নাছে নাই কোনোৱে নাছে খুদে এইটো কোনোৱে নাছে এইটোক আকৌ ভাগ্যখন চাই দিব লাগিছে ভাগ্য চাই দিব লাগিছে চাই দিওঁ খাবলৈ কোনো এটা জীয়াই নাছে তাৰ 1 টকা এটা খৰচ নাছে সি আকৌ ভাগ্য পৰীক্ষা কৰিবলৈ আমাৰ মানুহ ফিটিং আছে তোমালোকৰ গ্ৰুপ আছে মানে আমাৰ এটা গ্ৰুপ আছে গোটেই গ্ৰুপটোৱে মিলি মানে মানুহৰ এনেকে তেজ খাই আছা মই কথা এটা ভাবিছো এনেই থকাতকৈ যদি মই ৰাকেশক মাৰি পেলাও তই কি কৱ কিয় সি 10,000 টকা মোৰ খাই দিলেও আকৌ বোলে দিছিল আপুনিহে ঘূৰাই দিলে ভাবিছিলো সি কিবা 2 নম্বৰী কৰি পইচাটো আনিছে নেকি এতিয়া মই আকৌ ভাবিছো যে আনিলে যেনিবা মোৰ কি খৰে খালে মোৰ পইচা মই লমেই মই ঠিকে ভাবিছো নে জানো পইচাটো মই লম নে নলম আপুনি যি কৰে আৰু মই কি ক'ম এতিয়া মাইকী মানুহ চব একেই নেকি ডিচিশ্যন দিব নোৱাৰে যে আপোনাৰ ছেকেণ্ড ড'জলৈ চাৰ্টিফিকেট লাগে তাকে কোৱা নাই কয় এতিয়া উলিয়াই দি আছো ৰ'বা মই আকৌ ছেকেণ্ড ড'জটো লোৱা নাইতো চাৰ্টিফিকেট পাম জানো কিমানক উলিয়াই দিলো 500কে লাগিব ৰ'বাচোন ছেকেণ্ড ড'জ নোলোৱাকে তুমি মেডিকেলৰ মানুহ হয় জানো আৰে বাবা আম খোৱা গছ গন্তি কৰিব নালাগে নহয় মই মেনেজ কৰি আছো তেওঁৰ লগত পাতি হ'ল যদি আচোন মোৰ কথাটো বোলো মোৰ কথাটো শুনক কবি মই আগতে কৈ লওঁ আগতে মোক কথাটো ক'বলৈ দিয়ক আৰে বাবা ক'লে হ'ল আগতে মই কৈ লওঁ তাৰপিছত কবি নহয় মোৰ কথাটো ইণ্টাৰেষ্টিং ডাঙৰ কোন তই মোক কৈ ল'বি যোৱাচোন অকণমান বাহিৰত কথা পতাগে কিয় দেখা নাই মই ৰেষ্ট কৰি আছো টোপনি ধৰিছেহে ইয়াত ৰেষ্ট কৰিবলৈ আহিছে ইয়াত শুবলৈ আহিছে এইখন থানা নে হোটেল আপোনাৰ বাপেকে এইখন বনাই দিছে নেকি ইয়াত শুবলৈ কি হ'ল এই বাহিৰত যে ল'ৰাটো ৰৈ আছে সৈতে মানুহৰ জীৱনক লৈ খেলা কৰি আছে ৰাকেশ দা মোবাইলত OTP এটা গৈছে কৈ দিয়কচোন চাৰ্টিফিকেট আহি গ'ল দেখোন মিছাকে কিয় ক'ম ডাউনলোড কৰি ল'ব নে মই উলিয়াই দিম নাই নিজে ডাউনলোড কৰিব পাৰিম মোকো
মিছাকে ছেকেণ্ড ড'জৰ চাৰ্টিফিকেট এখন উলিয়াই দিব পাৰিবা? পাৰিম, টকা 500 খৰচ হ'ব। না পইচাটো হ'ব বাৰু, উলিওৱা কেনেকে? আমাৰ চিষ্টেম আছে। কথা সুধি সুধি মানুহটোৱে বাৰু ফচাই দিব নেকি? তুমি চিনাকি ল'ৰা কিয় ফচাই দিম? আমাৰ মানুহ ফিটিং আছে। তোমালোকৰ গ্ৰুপ আছে মানে? আমাৰ এটা গ্ৰুপ আছে। গোটেই গ্ৰুপটোৱে মিলি মানে মানুহৰ এনেকে তেজ খাই আছা? ছাৰ প্লিজ ছাৰ মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব ছাৰ। ঠিকেদা, ভেকচিনৰ তৃতীয় চাৰ্টিফিকেটখন আমাৰ থানাৰ পৰা ইয়াক দি দিম। মানুহক কভিডৰ পৰা বচাবলৈ ডাক্তৰ, নাৰ্ছ, পুলিচ চবেই কষ্ট কৰি আছে আৰু তহঁতে কৰি আছ এয়া? ৰ'ব ছাৰ, মই খুলি ৰ'ব ছাৰ, মই খুলি দিছোঁ। দে তলাটো লগাই থাক। কেইটামান টকাৰ কাৰণে এইবোৰ পাপ কাম কিয় কৰ? এইবোৰ পাপ নহয়। মই যদি আকৌ ৰাকেশৰ পৰা 10,000 টকাটো লওঁ, সিও যদি এনেকুৱা পাপ কাম কৰে, কি কৰোঁ? মই লওঁ নে নলওঁ? বিৰাট কনফিউজ হৈ গৈছোঁ দেই। দেখিছিলে নেকি চাবিটো? মই কেনেকে জানিম? আপুনিহে ইয়াত বহি আছে, আপুনিয়ে গম পাব লাগে। খুৰা, মই তোমাৰ স্কুটিৰ চাবিৰ চিকিউৰিটি গাৰ্ড। মোৰ স্কুটি না মানে সুপলকে মেল খাই স্কুটিখন কি কৰিলে তই?